হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া লেখকসকলৰ ছদ্মনামসমূহ যিবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় আসাম গভৰ্ণমেণ্টৰ এণ্ট্ৰেন্স এক্সামসমূহৰ বাবে, লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলো সহায় কৰিব। আহকচোন চাওঁ। হু ইজ ন'ন এজ ৰূপকোঁৱৰ। ৰূপকোঁৱৰ বুলি কাক জনা যায়? জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি জনা যায়। হু ইজ ন'ন এজ লোকনায়ক। লোকনায়ক বুলি কাক জনা যায়? অমিয় কুমাৰ দাসক লোকনায়ক বুলি জনা যায়। হু ইজ ন'ন এজ সাহিত্যৰত্ন। চন্দ্ৰধৰ বৰুৱাক সাহিত্যৰত্ন বুলি জনা যায়। হু ইজ ন'ন এজ বিহগী কবি। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। হু ইজ ন'ন এজ বাগ্মীবৰ বুলি কাক জনা যায়? নীলমণি ফুকনক বাগ্মীবৰ বুলি জনা যায়। হু ইজ ন'ন এজ শেৱালী কবি হিচাপে কাক জনা যায়? ৰত্নকান্ত বৰকাকতিক। হু ইজ ন'ন এজ খৰিকাজাইৰ কবি হিচাপে কাক জনা যায়? ভৱানন্দ্ৰ ৰাজখোৱা। হু ইজ ন'ন এজ বনফুল কবি। যতীন্দ্ৰনাথ দুৱৰাক বনফুল কবি হিচাপে জনা যায়। হু ইজ ন'ন এজ দেশভক্ত বুলি কাক জনা যায়? তৰুণৰাম ফুকন। হু ইজ ন'ন এজ দেশপ্ৰাণ। লক্ষীধৰ শৰ্মাক দেশপ্ৰাণ হিচাপে জনা যায়। হু ইজ ন'ন এজ ত্যাগবীৰ হিচাপে কাক জনা যায়? হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ হিচাপে জনা যায়। হু ইজ ন'ন এজ সুনীত কোঁৱৰ বুলি কাক জনা যায়? গজেন বৰুৱাক সুনীত কোঁৱৰ হিচাপে জনা যায়। হু ইজ ন'ন এজ ভাংগনী কোঁৱৰ বুলি কাক জনা যায়? আনন্দ চন্দ্ৰ আগৰৱালা। হু ইজ ন'ন এজ লোকবন্ধু বুলি কাক জনা যায়? ডক্টৰ ভুৱনেশ্বৰ বৰুৱাক লোকবন্ধু বুলি জনা যায়। হু ইজ ন'ন এজ কলাগুৰু বুলি কাক কোৱা হয়? বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি কোৱা হয়। হু ইজ ন'ন এজ ফুলনিৰ কবি বুলি কাক কোৱা হয়? পদ্মধৰ চলিহাদেৱক। হু ইজ ন'ন এজ অতীন্দ্ৰিয়বাদী কবি বুলি কাক কোৱা হয়? নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বুলি কোৱা হয়। হু ইজ ন'ন এজ জ্ঞানমালিনী কবি বুলি কাক কোৱা হয়? মফিজুদ্দিন আহমেদ হাজৰিকা দেৱক জ্ঞানমালিনী কবি বুলি কোৱা হয়। হু ইজ ন'ন এজ নটসূৰ্য বুলি কাক কোৱা হয়? নটসূৰ্য বুলি ফণী শৰ্মাক কোৱা হয়। হু ইজ ন'ন এজ ৰঙাজীয়া কবি বুলি কাক কোৱা হয়? মহিম বৰাক ৰঙাজীয়া কবি বুলি কোৱা হয়। আজিলৈ সামৰিছোঁ। পুনৰ অসমীয়া লেখকসকলৰ ছদ্মনামসমূহলৈ ছেকেণ্ড এপিছ'ডত আহি আছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ।